हेलो गाइस नमस्कार आज आइलो तिनचुकिया टिलिङा मन्दिरले साक আপোনালোকে साक মান টিলিঙা দি ভৰ্তি হৈ আছে साक দেখিছে নে এইবিলাক টিলিঙা সব টিলিঙা ভৰ্তি साक আৰু ভিতৰত আছে ভিতৰটো বহুত আছে साक এখন গেট ঘৰৰ পৰা প্ৰায় 400 কিলোমিটাৰ দূৰত साक আহি উপস্থিত তিনচুকিয়া টিলিঙা মন্দিৰ গাইস দেখিলে মন্দিৰৰ ভিতৰত আহিলে এইটোকে আৰু এইবিলাক সাপ ভক্ত এইবিলাক টিলিঙা ইফালে টিলিঙা ইফালে ভক্ত একদম ভক্ত লাইন ধৰিব লাগে লাইন ধৰি এজন যাব লাগে একচুৱেলি আমি একো লোৱা নাই আমাৰ প্লেনিং বেলেগ আছে আপোনালোকে গম পাব আমি একো লোৱা নাই খালি ইয়াতে আহিছোঁ কিহৰ কাৰণে খালি ইয়াতে আহিছে আপোনালোকে গম পাব ভিডিঅ'টো লাষ্টলৈকে চাই লওক আমি যে খালি ইয়াতে আহিছোঁ তো ইয়াৰো এটা নিৰ্দিষ্ট উদ্দেশ্য আছে উদ্দেশ্যটো আপোনালোকে গম পাব লাষ্টলৈকে চাই লওক নাই কি শংকৰ আমি খালি ইয়াতে অহাৰ বেলেগ এটা কাৰণ আছে ন আছে মানুহৰ লাইন চাপ বৰ্তমান লাইনত খাৰা হৈ আছে আমি মানে লাষ্ট চবতকে আমাৰ থালি হ'ল এইখন একেলগে গোটেই চাৰিটাৰ মাজত এখন এয়া আমাৰ ল'ৰা ঘূৰি আছে এয়া ধাগা বান্ধি আছে খুঁটাত আমাৰ বিকাশ এই মস্ত টিলিঙা চাক মস্ত এই চাক পৰিৱেশ এইবিলাক একদম চাৰিওফালে টিলিঙা ৱাল ভৰ্তি চাৰিওফালে ৱাল ভৰ্তি তো গাইজ এটলাষ্ট মন্দিৰৰ পৰা ওলালো এতিয়া বাহিৰত যাম বাহিৰত এটা কাম আছে সৰুকৈ কাম এটা আছে বাছ কামটো কৰি কেনে আৰু দুলীয়াজনৰ ফালে যাম তাৰ পৰা ৰাতি আমি ঘৰৰ ফালে যাম তো গাইজ চাই দিয়ক ভিডিঅ'টো লাষ্টলৈকে গম পাব আমি কিহৰ কাৰণে খালি ইয়াতে আহিছোঁ এইখন মোৰ লগৰ থালি হয় লগৰ ল'ৰা এজনৰ থালি হয় ইয়াতে আমি একেলগে কণ্ট্ৰিবিউট কৰি কিনে সেৱা আগবঢ়ালোঁ অলপ দান বৰঙণি আগবঢ়ালোঁ তাৰ বাহিৰে একো কৰা নাই আৰু মন্দিৰৰ নামত ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে তো গাইজ আমি মন্দিৰৰ পৰা ওলালোঁ এইখন এতিয়া অলপমান কাম আছে তাৰপিছত কামখিনি কৰি আমি গাড়ীত উঠি গুচি যাম ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে বিকাশ আমিন নহয় বিকাশ ডেকা কল দেখাওঁ কৃষ্ণ কৈছিলোঁ মন্দিৰত খালী হাতে গৈছোঁ ইয়াৰ কাৰণ এটাই আমি মানে মন্দিৰত একো দিয়া নাই তাৰ বিনিময়ত আমি তাত বাহিৰত বহি থকা বস্তু মানুহখিনিৰ কাৰণে এইখিনি অলপ বস্তু লৈছোঁ এইখিনিকে মিলাই কিনে আমি যাম তো গাইজ বস্তুখিনি দিয়া হ'ল ফটো নুঠালোঁ ফটো উঠাও ভাল নালাগে ভিডিঅ' চিডিঅ' কৰা নাই জাষ্ট বস্তুখিনি দিয়া হ'ল এতিয়া হোটেলত যাওঁ কিবা কিবি খাই কিনে ৰাওনা আৰু যিটো সুখ ন এনেকৈ দি কেনে মন্দিৰত বস্তু দিয়া ইমান সুখ নহয় পইচা দিয়া নাই খোৱা বস্তু দিছোঁ পইচা দিলে কি ব্যৱহাৰ কৰে কি কৰে নাজানো গতিকে আমি খোৱা বস্তু দিছোঁ কাৰণ পইচাও সিহঁতে খাবৰ কাৰণে লয় গতিকে আমি খোৱা বস্তু ডাইৰেক্ট দিছোঁ বাছ আমি কাৰণ পইচা দিম বুলি ভাবিছিলোঁ সেইকাৰণে আমি পইচা নিদিলোঁ আৰু গাইজ মন্দিৰৰ বাহিৰৰ মানুহখিনি খোৱা বস্তু দি ইমান মনটো ভাল লাগিল নহয় আৰু সিহঁতে ইমান আশীৰ্বাদ দিছে প্ৰায় 15জন মান মানুহ আছিলে 10জন মানে মাতি আশীৰ্বাদ দিছে বহুত ধুনীয়া লাগিল হয়নে দেখিছে আপোনালোকে এইটোৱে আছিল চিক্ৰেট আমি যে মন্দিৰত একো নিদিলোঁ এইটোৱে চিক্ৰেট আছিল তো আৰু চাই থাকক আৰু বহুত কিবা কিবি হ'ব ভিডিঅ' ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব